কৰোনা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোৱা নিশা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি। মৰাণৰ বিভিন্ন প্ৰান্ততো মাজনিশাৰ ধুমুহাই তছনছ কৰিলে বহু পৰিয়ালৰ বাসগৃহ। নিশা প্ৰায় 1 বজাত অহা প্ৰচণ্ড ধুমুহাত গৃহহীন হ'ল মৰাণ চাহ বাগিচাৰ কেইবাটাও পৰিয়াল। ধুমুহাৰ লগতে অহা প্ৰবল বৰষুণত ওৰে নিশা উজাগৰে কটাবলগীয়া হয় পৰিয়ালকেইটাই। ধুমুহাত বিধ্বস্ত হোৱা পৰিয়ালসমূহৰ সকলো প্ৰয়োজনীয় সামগ্ৰী নষ্ট হোৱাৰ ফলত এতিয়া এসাঁজ ভাতৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালকেইটাই। মানে ৰাতি মই 12:30 বজাত উঠিলোঁ, পেচাবলৈ ওলাই কিনে তাৰপিছত সোমালোঁ। অকণমান বৰষুণ আহিলোঁ, তাৰপিছত চাইছোঁ যে একেবাৰে ধুমুহা লেখীয়া একদম পূৰা আহি গ'ল। মানুহজনীক উঠালোঁ, সিও শুই আছিলে। মাক উঠালোঁ, পোৱালিটোক উঠালোঁ। তাই ইমান কৰোঁতে মানে একদম টিংখিনি চব উভতাই লৈয়ে গ'ল। আকৌ এইকেইটাক চব উলিয়াবলৈ বাহিৰত উলিয়াবৰ কাৰণে মানে চেষ্টা কৰি আছোঁ। সেইকাৰণে একদম গোটেই ঘৰটো মানে পৰি মানুহকেইটা মানে বিচাৰিয়ে পোৱা নাই। ৰাতিটো কাৰোবাক মাতিছোঁ, মাত চাত একো শুনা নাই। বৰষুণ জাকো দিছে, ধুমুহা একদম কিবা হেনো বাজি আছে। সিহঁতক কোনোমতে একদম টানি মেলি উলিয়াই এই যাক সৰু মৰুডোখৰ এইটোও পৰিবলৈ হৈয়ে আছে মানে কোনোমতে এইডোখ ৰাতিটো হেৰি কৰিলে। ঘৰৰ লগত আৰু কি ভাঙিলে? ঘৰৰ এইখিনি যিমান চবেই মানে একেবাৰে চব হেঁচি মেলি চাউল তাউল আছিলে, কালিতো খালোঁ চাউলৰ ভাত চাত খালোঁ। এতিয়া চাউল আটা যিমান চব তিতি মেলি সেইটো বাচিবলৈ জেগা নাই মানুহকেইটাৰ। ৰাতিটো গোটেই একদম কাপোৰ চাপোৰ শুকান নাই এটাও। সেনেকৈ আৰু ল'ৰা পোৱালীক জুই ফুৱাই ৰাতিপুৱাই দিলোঁ। তদুপৰি মৰাণৰ কচুমাৰী, মাহমৰা, দিৰৈৰাঙলী আৰু মৰাণ উষাপুৰৰ বহুকেইটা পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে নিশা অহা প্ৰচণ্ড ধুমুহাজাকে। কিমান সময়ত? ডেৰটামান বজাত গম পাইছোঁ। 1:30 বজাত ন? আৰু ইয়াত আৰু কাকা কিমান কি হৈছে? আৰু দুঘৰ আছে, সিফালে আছে। আপোনাৰ নিজৰ কি হৈছে? মোৰ টিং ভাঙিলে, অঁ হেণ্ডাল চেণ্ডাল চব বেৰ চেৰ ভাঙিলে। অঁ ঠিক আছে।